জুবিনদাৰ চিনেমাখন 31 তাৰিখে মানে ৰিলিজ হোৱা দিনাই যে চিনেমাখন চাবলৈ পাম সেইটো সপোনটো ভবা নাছিলোঁ। ৰ'বা ভিডিঅ'টো অকণমান আগৰ পৰা আৰম্ভ কৰোঁ। ৰাতিপুৱা পৰা মানে বহুত আজি কাম সোনকালে উঠিলোঁ। আজি 4টা কেকৰ অৰ্ডাৰ আছিলে। কালি এইকেইটা কেক বনাওঁতে মানে বহুত দেৰিয়ে হৈ গ'ল আৰু ল'ৰালৈকে ভাইটিয়ে নিবলৈ আহিছিলে। ভাইটিটো আমাৰ গাঁৱৰে হয়। তাক আকৌ মোৰ খুব বেছি ভাল লাগে মানে ল'ৰাটো বহুত পঢ়াত চোকা লগতে ল'ৰাটো মানে কথা বতৰাবোৰ খুব বেছি ভাল লাগে মোৰ। সি ঘৰৰ পৰাই লৈ গ'লে সেই কেকটো আৰু এটা কেক বোলো পেকিং কৰি লওঁ মানে ল'ৰালৈকে গোটেইটা কেকে মই পেকিং কৰি থৈ যাওঁ যিহেতু মই এটা লৈ যাম লগতে আৰু এটা থৈ যাম ঘৰৰ পৰা লৈ যাবহি আৰু আহি পেনে মই এফালে আহিব লগা হ'ল। আজি আমাৰ তিতাবৰ কাছজানৰ ফালে আহিছোঁ আৰু এটা ডেলিভাৰী দিবলৈ কেক মানে ভণ্টিজনীয়ে মোক ডেলিভাৰী দিব কৈছিলে মানে সিহঁতি হোষ্টেলৰ পৰা ওলাব নোৱাৰে সেইকাৰণে মই মানে এইটো ডেলিভাৰী চাৰ্জ লৈছোঁ বাৰু কিন্তু মই নোৱাৰিলেহে কেকবিলাক ফ্ৰীকৈ দিওঁ আৰু ডিউটিত সোমালোঁ। তাৰপিছতে ডিউটিত সোমোৱাৰ পিছতে মানে ডিউটি শেষত মোৰ ইমান বেছি ভোক লাগিলে সেইকাৰণে বোলো নাই কাষতে মানে ভাত ঘৰ হোটেল এখন আছিলে তাতে মই ৰুটি খালোঁ আৰু ঘৰ আহি আকৌ আৰু এটা কেকৰ মোক আইচিং কৰিব লগা আছিলে মানে যাওঁতে স্পঞ্জটো লৰালিকে বনাই থৈ গৈছিলোঁ। আহিয়ে লৰালিকে কেকটো আইচিং কৰিলোঁ আৰু লগতে বেণ্ডৰ কেক এটা মই বনাই থৈ গৈছিলোঁ সেইটো মই ৰাতিপুৱা দেখুওৱা হোৱা নাছিলে। এইটো কেকটো আছিলে লগতে এইটো মই মানে লৰালিকেইটা পেকিং কৰোঁ যাওঁতে মই লৈ যাম আৰু কাৰেণ্টটো পটকৈ গুচি গ'ল। আমাৰ ঘৰত আকৌ ইনভাৰ্টাৰ নাই দেই সেইকাৰণে কাৰেণ্টটো গুচি গ'লত আকৌ মই মোবাইলৰ ভিডিঅ'তে মানে ফ্লাছ জ্বলিছিল তেনেকৈ মই কামখিনি কৰি আছোঁ। কাৰেণ্টটো যোৱাৰ পিছত বাৰু পটককৈ আহে যিহেতু ঠাণ্ডা দিন এতিয়া গৰম দিনতে খুব মানে কাটি থাকে আৰু আমাৰ ঘৰৰ ওচৰৰ হয় ভণ্টি এজনী তাই মানে এনেকৈ বনাব কৈছিলে ডেক'ৰেশ্যনটো মোক দিলে আৰু লৰালিকে ওলাই কৰি আহিছোঁ। আহোঁতে বেণ্ডৰ কেকটো এজেগাত দি থৈ আহিছোঁ আৰু মনটো বহুত বেছি ভালো লাগি আছে কিন্তু দুখো লাগি আছে আৰু ঠাণ্ডা পৰিছে দেই একদম ৰোহিতক দেখি মানে বহুত ঠাণ্ডা লাগি গৈছে কিন্তু মই মানে মোৰ গৰম কাপোৰ উলিওৱা হোৱা নাই সেইকাৰণে মই এনেকৈ পিন্ধি আহিব লগা হ'ল আৰু গৰম কাপোৰখিনি ৰ'দত নিদিয়ালৈকে আকৌ পিন্ধিবও নোৱাৰি নহয় আৰু টিকেট পাইছিলোঁ আমি স্মৃতি গোপালত মানে যোৰহাটৰ আৰু বহুত মানে এমাৰ্জেঞ্চিতে পাইছোঁ বুলি ক'ব লাগিব। বেলেগত আমাৰ ইলিট আৰু আইনক্স চবতে ছিট ফুল কিন্তু লাষ্টত গৈ পেলাই মানে স্মৃতি গোপালত পালোঁ কিন্তু ইয়াত মানে চাবলৈ অকণমান অসুবিধা হয় বৰ চিঞৰ বাখৰ হয় আৰু চকীবিলাকো ভালকৈ বহিবলৈ দিগদাৰ তথাপিও ধুনীয়াকৈ জুবিনদাৰ চিনেমাৰ কাৰণে ধুনীয়াকৈ চাইছোঁ আৰু বহুত মানে কি ক'ম আৰু আপোনালোকক মানে চিনেমাখন চাই এনেকুৱা লাগিছিলে জুবিনদা সঁচাকৈ আমাৰ মাজত আছে এতিয়ালৈকে আছেও বাৰু কিন্তু চিনেমাখন চাই আমি বহুত বেছি উপভোগ কৰিছোঁ। আমি দুখ কৰা নাছিলোঁ প্ৰথমতে চিনেমাখন চাই চবেই ফূৰ্তি কৰিছে জুবিনদাক দেখি পায়। 1 ঘণ্টা চিনেমাখন কেনেকৈ গুচি গ'ল গমেই নাপালোঁ। এতিয়া আহিলে ইণ্টাৰভিউলৰ সময় অকণমান সময় ৰোৱাৰ পাছতে 5 মিনিটমান ৰোৱাৰ পাছতে আকৌ ষ্টাৰ্ট কৰিলে আৰু গানখিনি যেন ইমান ধুনীয়া হৈছিলে আৰু যে হিৰইনগৰাকী বহুত ধুনীয়া জুবিনদাৰ লগত বহুত ধুনীয়া মিলিছিলে। চিনেমাখনৰ কাহিনীটো বহুত বেছি ধুনীয়া বনাইছে জুবিনদাই আৰু জুবিনে মানে সাগৰ ইমান বেছি ভাল পায়। সাগৰৰ পাৰত গৈ তেওঁ সাগৰখন ভাল পাওঁ বুলি কৈ সাগৰ মানে সাঁতুৰিবলৈ গুচিয়ে যায় মানে তেনেকুৱা আৰু মানে তেওঁৰ মৃত্যুৰ লগতে কাহিনীটো বহুত বেছিয়ে মানে কিবা এটা যেন কানেকশ্যন আছে তেনেকুৱা নিচিনাই ফিল হৈছিলে আৰু একেবাৰে শেষত যেতিয়া বিহাইণ্ড দ্য চিন দেখাইছিলে জুবিনদাক দেখিবলৈ সঁচাকৈ বহুত মৰম লাগিছিলে। গোটেই চিনেমাখন বহুত ধুনীয়াকৈ উপভোগ কৰিলোঁ কিন্তু শেষৰ ফালে যেতিয়া বিহাইণ্ড দ্য চিন দেখাইছিলে জুবিনদাই কৰা সেই ধেমালিবোৰ যেতিয়া দেখি পালোঁ আমি সকলোবোৰ ৰৈ গ'লোঁ। শেষত এটাই ক'ম জাষ্টিছ ফৰ জুবিন গাৰ্গ।